গাইস, এখন পৃথিৱীৰ পৰা কোনেও কিন্তু ৰক্ষা পৰিব নোৱাৰে। পৃথিৱীৰ মায়া যন্ত্ৰণা ইয়াৰ পৰা কোনেও ৰক্ষা নপৰে। পৃথিৱীৰ এই মায়াৰ পৰা ৰক্ষা পাবলৈ হয় আপুনি পাগল হ'ব লাগিব, নহয় আপুনি মৰি যাব লাগিব। যিমান দিন বাচি থাকিব সিমান দিন এই পৃথিৱীখনত এই মায়াজালত আবদ্ধ হৈ থাকিব লাগিব। কিমান যে সমস্যা, কত যে কিছু, কি ভাবিব লাগে, কি কৰিব লাগে, কেনেকৈ জীৱনখন পাৰ কৰিব লাগে, কিমান যে সুবিধা অসুবিধা, মানে ইয়াৰ সীমা নাই। তো পৃথিৱীখনত জীয়াই আছো মানে ভেজাল টানিবই লাগিব। কোনো সুখী নহয়, সবেই হাত পা লৰাব লাগে, কাম কৰিবই লাগে। যিকিনো লাগিলে দেশৰ প্ৰধানমন্ত্ৰী হওক, বহি থাকিব নোৱাৰে, নহ'ব। সবেই কিন্তু ইয়াত বন্দী।